নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ। আৰম্ভ হ'ল নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। 20,000 বেদখলকাৰী বাসগৃহত চলিল বুলডোজাৰ। এটা উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি। উচ্ছেদিত স্থলীত আদানী গ্ৰুপে স্থাপন কৰিব এতিয়া তাপবিদ্যুৎ প্ৰকল্প। আৰম্ভ হ'ল নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। 20,000 বেদখলকাৰী বাসগৃহত চলিল বুলডোজাৰ। 3,500 বিঘা মাটি বেদখলমুক্ত কৰাৰ লক্ষ্য এতিয়া প্ৰশাসনৰ। পুৱাৰে পৰা বিলাসীপাৰাত আৰম্ভ হৈছে এতিয়া উচ্ছেদ অভিযান। উচ্ছেদিত পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি। উচ্ছেদৰ জাননী লাভৰ পিছতেই একাংশই খালী কৰিছিল ঘৰ। এটা উচ্ছেদিত ভূমিত নিৰ্মাণ হ'ব তাপবিদ্যুৎ প্ৰকল্প। উচ্ছেদিত স্থলীত এতিয়া আদানী গ্ৰুপে স্থাপন কৰিব তাপবিদ্যুৎ প্ৰকল্প। আৰম্ভ হ'ল নামনি অসমৰ সৰ্ববৃহৎ এতিয়া উচ্ছেদ অভিযান। 20,000 বেদখলকাৰীৰ বাসগৃহত চলিল বুলডোজাৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। কোটি কোটি কৃষকলৈ ভাল খবৰ আহি পৰিছে। 18 জুলাই পূৰ্বে কৃষকসকলে লাভ কৰিব PM কিষাণৰ 20 নং কিস্তিৰ ধন। PM কিষাণৰ 20 নং কিস্তিৰ ধনক লৈ বিগ আপডেট। 18 জুলাই পূৰ্বে কৃষকসকললৈ আহিব পাৰে ভাল খবৰ। কোটি কোটি কৃষকে লাভ কৰিব এতিয়া চৰকাৰী ধন। তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব 2,000কৈ টকা। এটা ভুলৰ বাবে আপুনি নেপাব পাৰে 20 নং কিস্তিৰ ধন। বাধ্যতামূলক এতিয়া KYC নকৰাসকল বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। এটা 20 নং কিস্তিৰ পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক KYC। KYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নং কিস্তিৰ লাভৰ পৰা। এটা ভুৱা নথিৰে আঁচনিৰ ধন লোৱা কৃষক পৰিব পাৰে বিপদত। তালিকাত আপোনাৰ নাম আছেনে নাই কেনেকৈ চাব আপুনি? লগ ইন কৰক pmkisan.gov.in-ত। ইয়াৰ পিছত যাওক বেনিফিচাৰী লিষ্ট অপশ্যনত। এটা ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক তালিকা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰুদ্ৰ প্ৰকৃতিৰ কালৰূপ। হঠাৎ অহা বানে উটুৱাই লৈ যায় ঘৰ দুৱাৰ। 78 জনৰ সৈতে শোকাব ঘটনা। এটা হিমাচলত বান বিভীষিকাৰ স্তব্ধ জনজীৱন। দিব লৈছে এটা অতিকৈ দুখ লগা খবৰ, এটা ব্ৰেকিং নিউজ। দেশৰ এখন ৰাজ্যত এতিয়া প্ৰকৃতিৰ তাণ্ডৱ। ৰেড এলাৰ্ট জাৰি কৰে বতৰ বিজ্ঞান কেন্দ্ৰই। হিমাচলত বান বিভীষিকাত এতিয়া স্তব্ধ জনজীৱন। 19টা ডাৱৰ বিস্ফোৰণ লগতে 16টাকৈ ভূমিস্খলনৰ ঘটনা হয় ৰাজ্যখনত। হঠাৎ অহা বানে উটুৱাই লৈ যায় ঘৰ দুৱাৰ। হিমাচলৰ বানত এই পৰ্যন্ত 78 জনৰ মৃত্যু হয়। এটা 30 জনতকৈও অধিক লোক নিৰুদ্দেশ হোৱাৰ লগতে 115 জন লোক আহত হয়। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে হিমাচল প্ৰদেশৰ মণ্ডি জিলাত। বানৰ ফলত হিমাচলত প্ৰায় 250টাকৈ ঘাইপথ বন্ধ হৈ পৰিছে। এতিয়া হিমাচলৰ ভিন্ন প্ৰান্তত ব্যাহত বিদ্যুৎ সেৱা লগতে খোৱা পানীৰ বাবে হাহাকাৰ লাগিছে। এতিয়া উত্তৰাখণ্ডতো আজি জাৰি কৰা হৈছে ভূমিস্খলনৰ সতৰ্কবাণী। দেশৰ এখন ৰাজ্যত এতিয়া প্ৰকৃতিৰ তাণ্ডৱ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। বিজেপিয়ে ভূমিপট্টা দিম বুলি কৈ দুখীয়া ৰাইজক এতিয়া উচ্ছেদ কৰিছে। এই চৰকাৰখনে বড়ো কাৰ্বি ডিমাছা মানুহৰ পৰা ক্ষমতা লৈছে। এটা বিজেপি চৰকাৰৰ দিনত সাধাৰণ মানুহে পোৱা নাই ভূমিৰ অধিকাৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ গৰ্জন। বিজেপি চৰকাৰখনে বড়ো কাৰ্বি ডিমাছা মানুহৰ পৰা ক্ষমতা লৈছে। এটা সকলো জাতি জনজাতিৰ পৰা ক্ষমতা লৈ চৰকাৰখনে কি কৰিছে? বিজেপি চৰকাৰৰ দিনত সাধাৰণ মানুহে পোৱা নাই ভূমিৰ অধিকাৰ। এটা খিলঞ্জীয়াৰ খেতিপথাৰত এইখন চৰকাৰে বুলডোজাৰ চলাইছে। দুখীয়াক উচ্ছেদ কৰি বিজেপিৰ মন্ত্ৰী বিধায়কে মাটি ক্ৰয় কৰিছে। এটা হস্পিটেল বনাই, চিকিৎসক স্কুল বনাই, শিক্ষক নিযুক্তি দিয়া নাই চৰকাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া APCCৰ সভাপতি গৌৰৱ গগৈ গৰ্জন। বিজেপিয়ে ভূমিপট্টা দিম বুলি কৈ দুখীয়া ৰাইজক উচ্ছেদ কৰিছে।
এটা বিজেপি চৰকাৰখনে বড়ো কাৰ্বি ডিমাছা মানুহৰ পৰা ক্ষমতা লৈছে সকলো জাতি জনজাতিৰ পৰা ক্ষমতা লৈ চৰকাৰখনে কি কৰিছে তাক লৈ ডাঙৰ প্ৰশ্ন কৰে দিব লৈছো পৰৱৰ্তী খবৰ মুছলমানৰ দোকান বন্ধৰ ধমক এতিয়া হিন্দুত্ববাদী নেতা আৰু সমৰ্থকৰ হিন্দুত্ববাদী সংগঠনৰ নেতাই দিলে মুছলমানৰ দোকান বন্ধ কৰাৰ সকিয়নি এটা ধমক ভৰা ভিডিঅ' ভাইৰেলৰ পিছত এই বিতৰ্কিত হিন্দুত্ববাদী সমৰ্থক পুনৰ বিতৰ্কৰ মাজত এতিয়া হিন্দুত্ববাদী সংগঠনৰ নেতাই দিলে মুছলমানৰ দোকান বন্ধৰ ধমক ভৰা ভিডিঅ' ভাইৰেলৰ পিছত এই বিতৰ্কত এতিয়া হিন্দুত্ববাদী সমৰ্থক আপোনালোকে দোকান বন্ধ কৰক নহ'লে ইয়াৰ পৰা লৈ যাওক দোকানখন অস্থায়ীভাৱে বন্ধ কৰক অন্যথা আমি নিজেই ব্যৱস্থা ল'ম দিল্লীৰ সাগৰপুৰত শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনাটো মন্দিৰৰ ওচৰত থকাৰ বাবেই মুছলমানৰ দোকান বন্ধৰ ধমক দিয়ে হিন্দুত্ববাদী নেতাই এগৰাকী ক্ষুদ্ৰ মুছলমান বিক্ৰেতাক সকিয়নি হিন্দুত্ববাদী নেতাই মন্দিৰৰ ওচৰত থকাৰ বাবেই মুছলমানক মাংস বিক্ৰেতাক দিলে ধমক বিগত বহু বছৰ ধৰি সেই স্থানত ব্যক্তিজনে দি আহিছিল দোকান হঠাৎ দোকান বন্ধৰ সকিয়নিৰ পিছতেই সৃষ্টি হৈছে এতিয়া বিতৰ্কৰ হিন্দুত্ববাদী সমৰ্থক ধমকৰ পিছতেই এতিয়া মুছলমান সমাজে কৰিছে দুখ প্ৰকাশ আৰু দিব লৈছো পৰৱৰ্তী খবৰ আপোনাৰ মোবাইল ৰিচাৰ্জত আৰু অধিক ধন ভৰিবলৈ সাজু হওক অচিৰেই আকৌ বাঢ়িব পাৰে মোবাইল ৰিচাৰ্জৰ প্লেনৰ মূল্য এবছৰ পিছতেই পুনৰ মোবাইল ৰিচাৰ্জ প্লেনৰ মূল্য বঢ়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সাধাৰণ জনতাৰ ওপৰত অনেক মাধমাৰ মোবাইল ৰিচাৰ্জ প্লেনত পুনৰ অধিক ধন ভৰিবলগীয়া হ'ব পাৰে আপুনিও আকৌ ৰিচাৰ্জ প্লেনৰ মূল্য বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাইছে টেলিকম কোম্পানীসমূহে 10 পৰা 12% পৰ্যন্ত মোবাইল ৰিচাৰ্জৰ মূল্য বৃদ্ধি পাব বুলি খবৰ আহি পৰে অভূতপূৰ্বভাৱে গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ বাবেই মহঙা হ'ব মোবাইলৰ ৰিচাৰ্জ ইয়াৰ পূৰ্বে যোৱা বছৰৰ জুলাইত বাঢ়িছিল মোবাইলৰ ৰিচাৰ্জ প্লেনৰ মূল্য এটা চলিত বছৰৰ মে মাহত অভিলেখ ৰচি ৭৪ লাখ নতুন গ্ৰাহকে লৈছে সংযোগ এটা নতুন গ্ৰাহকৰ এই সংখ্যা যোৱা 29 মাহৰ ভিতৰতে সৰ্বাধিক অৱশ্যে এই পৰ্যন্ত কোনো টেলিকম কোম্পানীয়ে নিশ্চিত কৰা নাই এই তথ্য এটা এবছৰ পিছতেই পুনৰ মোবাইল ৰিচাৰ্জৰ প্লেন বৃদ্ধিৰ খবৰক লৈ এটা তীব্ৰ প্ৰতিক্ৰিয়া আৰু দিব লৈছো পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মা ভগৱান নহয় অসমৰ ইতিহাসত সৰ্বকালৰ অহংকাৰী মুখ্যমন্ত্ৰীহে এটা হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ বাবেই ২৬ত শোচনীয় পৰাজয় হ'ব বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এতিয়া টিএমচিৰ নেত্ৰী সুস্মিতা দেৱৰ দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ ইতিহাসত এতিয়া সৰ্বকালৰ অহংকাৰী মুখ্যমন্ত্ৰীজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা ভগৱান নহয় তেখেত মাথো জনপ্ৰতিনিধিহে উত্তৰ পূৰ্বৰ সমস্যাক লৈ লিখা চিঠিৰ উত্তৰ নিদিয়ে মুখ্যমন্ত্ৰীয়ে অহংকাৰত মত্ত মুখ্যমন্ত্ৰীৰ বাবেই চিঠিৰ উত্তৰ নিদিয়ে ৰাজ্যৰ মুখ্য সচিবেও চুবুৰীয়া ৰাজ্যৰ প্ৰতিও প্ৰটকল নামানে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এতিয়া টিএমচিৰ নেত্ৰী সুস্মিতা দেৱৰ হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ বাবেই ২৬ত এতিয়া শোচনীয় পৰাজয় হ'ব বিজেপিৰ অসমৰ ইতিহাসত এতিয়া সৰ্বকালৰ অহংকাৰী মুখ্যমন্ত্ৰীজনেই হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা